হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ এই বেছিক নলেজ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোক সকলোৰে বাবে ইণ্ডিয়ান হিষ্টৰীৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু এই প্ৰশ্ন উত্তৰসমূহ অসমৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে বহুত গুৰুত্বপূৰ্ণ। তো সকলোৱে ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু বিশেষকৈ APSc আৰু UPSc পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ এই প্ৰশ্নকেইটা। যদি এতিয়ালৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰক। এতিয়া বলক আজিৰ ভিডিঅ'টোলৈ। প্ৰথম প্ৰশ্নটো হৈছে, হুৱেৰ ডিড ব্ৰিটিছ ফাৰ্ষ্ট অপেন দিয়াৰ ফেক্টৰিজ ইন ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া? আছাম, উৰিষ্যা, বিহাৰ, ছিকিম। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে উৰিষ্যা। 2 নম্বৰ প্ৰশ্নটো হৈছে, হুৱেন ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ কেম ইনটু এক্সিষ্টেঞ্চ ইংলেণ্ড ৱাজ ৰুল্ড বাই? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে নৰমেন্স। কুৱেশ্যন নম্বৰ 3, ইন বেংগল দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইষ্ট ইণ্ডিয়া কোম্পানী ৱেৰ লোকেটেড এট ফৰ্ট এছ টি ডেভিড, ফৰ্ট উইলিয়াম, ফৰ্ট এছ টি জৰ্জ, নান অফ দ্য এবভ। ইয়াৰে এনচাৰটো হৈছে ফৰ্ট উইলিয়াম। কুৱেশ্যন নম্বৰ 4, গোৱা ৱাজ কেপচাৰ্ড বাই পৰ্টুগিজ। ইয়াত যে AD লিখা আছে, AD মানে হ'ল খ্ৰীষ্টাব্দ। ইয়াৰ এনচাৰটো হৈছে 1510 AD। কুৱেশ্যন নম্বৰ 5, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ ৰবাৰ্ট ক্লিভ, উইলিয়াম বেণ্টিং, ৱেলেছলি, ৱাৰেন হেষ্টিংছ। ইয়াৰ এনচাৰটো হৈছে ৱাৰেন হেষ্টিংছ। কুৱেশ্যন নম্বৰ 6, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ৱাজ লৰ্ড আমহাৰ্ষ্ট, লৰ্ড উইলিয়াম বেণ্টিং, ছাৰ চাৰ্লছ মেটকাল্ফ, ৰবাৰ্ট ক্লিভ। ইয়াৰ এনচাৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যন নম্বৰ 7, সতী ৱাজ ডিক্লেয়াৰ্ড ইলিগেল এণ্ড পানিছেবল বাই? ইয়াৰ এনচাৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যন নম্বৰ 8, দ্য ফাৰ্ষ্ট ছিজন অফ দ্য অল ইণ্ডিয়া কংগ্ৰেছ হেল্ড ইন বম্বে ইন 1920 ৱাজ প্ৰিচাইডেড অভাৰ বাই? ইয়াৰ এনচাৰটো হৈছে লালা লাজপত ৰায়। নেক্সট কুৱেশ্যন নম্বৰ 9, হু ফাউণ্ডেড ফাৰ্গুছন কলেজ এট পুনে ইন 1885? ইয়াৰে এনচাৰটো হৈছে ডিকান এডুকেশ্যনেল ছ'চাইটি। নেক্সট কুৱেশ্যন নম্বৰ 10, ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে দ্য বেংগল গেজেট। নেক্সট কুৱেশ্যন নম্বৰ 11, হু ৰোড দ্য বুক বাবু বিবাহ? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। নেক্সট কুৱেশ্যন নম্বৰ 12, হু ফাৰ্ষ্ট ট্ৰেন্সলেটেড ভাগৱত গীতা টু ইংলিছ? উইলিয়াম জোন্স, চাৰ্লছ উইলকিন্স, আলেকজেণ্ডাৰ কানিংহাম, জন মাৰ্শ্বেল। ইয়াৰ এনচাৰটো হৈছে চাৰ্লছ উইলকিন্স। নেক্সট কুৱেশ্যন নম্বৰ 13, ফাৰ্ষ্ট চেনছাছ ইন ইণ্ডিয়া ৱাজ কণ্ডাক্টেড এট দ্য টাইম অফ? ইয়াৰ এনচাৰটো হৈছে লৰ্ড মায়ো। নেক্সট কুৱেশ্যন নম্বৰ 14, হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া হুৱেন দ্য ৰাওলাট এক্ট ৱাজ পাছড? ইয়াৰে এনচাৰটো হৈছে লৰ্ড চেলমছফৰ্ড। নেক্সট কুৱেশ্যন নম্বৰ 15, হু ইন্ট্ৰডিউচ ইংলিছ এজ অফিচিয়েল লেংগুৱেজ? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে ছাৰ চাৰ্লছ উড। নেক্সট কুৱেশ্যন নম্বৰ 16, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। নেক্সট কুৱেশ্যন নম্বৰ 17, দ্য ফাৰ্ষ্ট ইণ্ডিয়ান লিডাৰ টু আণ্ডাৰগ' ইম্প্ৰিজনমেণ্ট ৱাজ? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে চি বিজয়ৰাঘাৱাচাৰী। নেক্সট কুৱেশ্যন নম্বৰ 18, ফাৰ্ষ্ট ইণ্ডিয়ান টু ইউজ দ্য ৱৰ্ড স্বৰাজ্য?
ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন নম্বৰ 19 অল ইণ্ডিয়া হৰিজন সংঘা was established by Mahatma Gandhi in the year ইয়াৰে শুদ্ধ এনচাৰটো হৈছে 1932 নেক্সট কুৱেশ্যন নম্বৰ 20 in which place did সত্যাগ্ৰহ first started by Mahatma Gandhi ইয়াৰে শুদ্ধ এনচাৰটো হৈছে চম্পাৰণ Next question number 21 who was the first to address Mahatma Gandhi as the father of nation ইয়াৰে শুদ্ধ এনচাৰটো হৈছে সুভাষ চন্দ্ৰ বোস Next question number 22 Dandi March was begun on the date of ইয়াৰে শুদ্ধ এনচাৰটো হৈছে 12 March 1930 Next question number 23 Which farm established by Mahatma Gandhi in Natal, South Africa ইয়াৰে শুদ্ধ এনচাৰটো হৈছে Phoenix Farm Next question number 24 Who is considered as the chief architect of Taj Mahal ইয়াৰে শুদ্ধ এনচাৰটো হৈছে Ahmed Lahori Next question number 25 Number of years required to build Taj Mahal ইয়াৰে শুদ্ধ এনচাৰটো হৈছে 22 years Next question number 26 Who was the English ambassador who get permission from Jahangir to build factory for East India Company ইয়াৰ এনচাৰটো হৈছে Thomas Roy Question number 27 Mangal Pandey was a sepoy at ইয়াৰে শুদ্ধ এনচাৰটো হৈছে 34th Bengal Native Infantry Next question number 28 Which one is the first fort constructed by British in India ইয়াৰে শুদ্ধ এনচাৰটো হৈছে Fort St. George Next question number 29 The second battle of Panipat 1556 fought between ইয়াৰে এনচাৰটো হৈছে Akbar and Himu Next question number 30 Who wrote the biography of Akbar Akbaranama bracket Book of Akbar ইয়াৰে এনচাৰ হৈছে Abul Fazil Next question number 31 Qutub Minar construction was started by Qutubuddin Aibak in 1192 who had completed the construction of Qutub Minar ইয়াৰ এনচাৰটো হৈছে Iltutmish Next question number 32 What is the real name of Birbal ইয়াৰ এনচাৰটো হৈছে Mohesdas Brahmabhat Next question number 33 Who was not included in the Navaratna of Akbar ইয়াৰে শুদ্ধ এনচাৰটো হৈছে Raja Bharmal Next question number 34 Which one is the poem written by Kalidas Other three are play written by Kalidas ইয়াৰে শুদ্ধ এনচাৰটো হৈছে Kumarasambhava Next question number 35 Who is known as the Napoleon of India ইয়াৰে শুদ্ধ এনচাৰটো হৈছে Samudragupta Next question number 36 Kabir was the disciple of ইয়াৰে শুদ্ধ এনচাৰটো হৈছে Ramananda Next question number 37 Which monument was not built by Shah Jahan ইয়াৰে শুদ্ধ উত্তৰটো হৈছে Fatehpur Sikri Question number 38 Who was the ruler of Delhi when Babur attacked India
ইয়াৰে শুদ্ধ এনচাৰটো হৈছে ইব্ৰাহিম লোডি। নেক্সট কুৱেশ্যন নম্বৰ 39 গায়ত্ৰী মন্ত্ৰ ইজ ৰিটেন ইন। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে ঋগ্বেদ। নেক্সট কুৱেশ্যন নম্বৰ 40 এট দ্য টাইম অফ আলেকজেণ্ডাৰ্ছ ইনভেশ্যন হুইচ ডাইনেষ্টি ৰুলিং নৰ্থ ইণ্ডিয়া। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে নন্দা। নেক্সট কুৱেশ্যন নম্বৰ 41 হু ৱাজ নট এ পাৰ্ট অফ নৱৰত্নজ অফ বিক্ৰমাদিত্য। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে চাৰাকা। নেক্সট কুৱেশ্যন নম্বৰ 42 ইউজ অফ জিৰ' এণ্ড ডেচিমেল চিষ্টেম ৱাজ ইন্ট্ৰডিউচড ডিউৰিং দ্য পিৰিয়ড অফ হুইচ ডাইনেষ্টি। ইয়াৰে এনচাৰটো হৈছে গুপ্তা। নেক্সট কুৱেশ্যন নম্বৰ 43 হু ৱাজ দ্য ফাউণ্ডাৰ অফ মাদ্ৰাছ। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে ফ্ৰেন্সিছ ডে। নেক্সট কুৱেশ্যন নম্বৰ 44 হু ৱাজ দ্য ফাউণ্ডাৰ অফ ইণ্ডিয়ান বয় স্কাউটছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট বাডেন পাৱেল। নেক্সট কুৱেশ্যন নম্বৰ 45 দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন হুইচ নভেল ইন 1882। ইয়াৰে এনচাৰটো হৈছে আনন্দমঠ। নেক্সট কুৱেশ্যন নম্বৰ 46 হু হেড ৰিনেমড দ্য ফেমাছ ডায়মণ্ড শ্যামন্তকা মণি এজ কোহিনুৰ। ইয়াৰে এনচাৰটো হৈছে নাদিৰ শ্বাহ। নেক্সট কুৱেশ্যন নম্বৰ 47 দিন-ই ইলাহি ৰিলিজন ৱাজ ফাউণ্ডেড বাই। ইয়াৰে এনচাৰটো হৈছে আকবৰ। নেক্সট কুৱেশ্যন নম্বৰ 48 দ্য আদাৰ নেম অফ চাণক্য ইজ। ইয়াৰে এনচাৰটো হৈছে বিষ্ণুগুপ্ত। নেক্সট কুৱেশ্যন নম্বৰ 49 হু ইজ দ্য অথাৰ অফ দ্য বুক ৰামচৰিত মানস। ইয়াৰে এনচাৰটো হৈছে তুলসীদাস। নেক্সট কুৱেশ্যন নম্বৰ 50 বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট ছাং এট দ্য ছিজন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে 1896।